স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোলৈ। আপোনাক যদি এখন ইনকাম সাৰ্টিফিকেটৰ প্ৰয়োজন হয়, আপুনি ইনকাম সাৰ্টিফিকেটখন কেনেদৰে আবেদন কৰিব, কি নথিপত্ৰ লাগিব আৰু আপোনাৰ মোবাইলতে আপুনি কি ধৰণে কৰিব, সম্পূৰ্ণ ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক দেখুওৱা হ'ব। বন্ধুসকল, যদিহে ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। বন্ধুসকল, ইনকাম সাৰ্টিফিকেটখন আবেদন কৰাৰ আগত স্ক্ৰীনত থকা যিখন এপ্লিকেশ্যন ফৰ্ম আছে, এই এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে সম্পূৰ্ণ ফিল-আপ কৰি আপলোড কৰিব লাগিব। গতিকে এইখন ফৰ্ম আপুনি শুদ্ধকৈ সম্পূৰ্ণ ফিল-আপ কৰি ল'ব। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি যিকোনো ব্ৰাউজাৰ এটা খুলি ল'ব। ইয়াতে চাৰ্চ কৰিব ই ডিষ্ট্ৰিক্টত ক্লিক কৰিব। পিছত আহিব আপোনাৰ ডিষ্ট্ৰিক্ট এমট্ৰন, এইটোতে ক্লিক কৰিব। পিছত আহিছে গভাৰ্নেন্স ছাৰ্ভিচ, এইটোত ক্লিক কৰিব। পিছত আহিছে ইমেইল এড্ৰেছ আপোনাৰ যিটো ডিষ্ট্ৰিক্ট ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আপুনি মেইলটো দিছিলে সেইটো মেইলটো বহাব আৰু যিটো ইউজাৰ নেম দিয়া গৈছিলে সেইটো নেম চাব। আগৰ ভিডিঅ'টো দিয়া আছে, আপোনালোকে চাই ল'ব সম্পূৰ্ণ। পিছত আপুনি লগ ইন কৰিব। লগ ইন কৰাৰ পিছত এনেদৰে পেজ এটা আহিব। ইয়াতে ইয়াতে যি এপ্লাই কৰিব বিচাৰে আপুনি ইয়াতে সম্পূৰ্ণ আছে। আপোনালোকে ইয়াতে কৰিব বিচাৰে ইনকাম সাৰ্টিফিকেট এপ্লাই কৰিব। ইনকাম বুলি ইয়াতে লিখিব, ইনকাম সাৰ্টিফিকেট আহি গৈছে। পিছত গ'ত ক্লিক কৰিব। গ'ত ক্লিক কৰাৰ পিছত ইনকাম সাৰ্টিফিকেট ইয়াতে এপ্লাই অনলাইন, ইয়াতে ক্লিক কৰিব। ইয়াতে আহিছে ছাবমিট অনলাইনত ক্লিক কৰিব। ইয়াত আহি গৈছে এপ্লিকেশ্যন ফৰ ইনকাম সাৰ্টিফিকেট, আয়ৰ প্ৰমাণ পত্ৰৰ বাবে আবেদন। ইয়াত আহিছে সিংহযুক্ত তথ্যবোৰ বাধ্যতামূলক। ইয়াতে আহিছে প্ৰমাণ পত্ৰৰ ভাষা, আপুনি ইংলিছ দিলে, আছামিজ আছে, বেংগলী আছে, যি দিয়া ইংলিছটো দিলে বেছি ভাল হয়। ইয়াত আহিছে মিষ্টাৰ মিছ যি হয়। তাৰপিছত আপোনাৰ ইয়াতে আবেদনকাৰীৰ নামটো লিখি দিব, যিজনৰ বাবে আবেদন কৰিব। পিছত আহিছে মোবাইল নাম্বাৰটো দিব, আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে বহাই দিব, পান কাৰ্ডৰ নম্বৰটো বহাই দিব। পিছত আহিছে মেইল আইডিটো শুদ্ধকৈ বহাব। পিছত আহিছে ৰিলেশ্যনশ্বিপ, ইয়াতে সম্পৰ্ক কি হয়, যদি বাপেক হয় বাপেক দিব, মাক হয় মাক দিব, যি হয় ইয়াতে ধুনীয়াকৈ দিব। তাৰপিছত ৰিলেটিভ নাম, সম্পৰ্কীয়ৰ নাম ইয়াতে দিব, ফাদাৰ্ছ নেম বহাই দিব ইয়াতে। তাৰপিছত ইনকাম চ'ৰ্চ কিমান, মানে ইয়াতে কি কাম কৰে, বিজনেছ কৰিলে বিজনেছ, ছাৰ্ভিচ কৰিলে ছাৰ্ভিচ, লেবৰ কৰিলে লেবৰ, যি হয় আপোনালোকে ইয়াতে দিব। তাৰপিছত আহিছে অকুপেশ্যন, বৃত্তি কি হয়, যদি ফাৰ্মাৰ হয় ফাৰ্মাৰ দিব, ইয়াতে দি দিব আপুনি। তাৰপিছত আহিছে টোটেল এনুৱেল ইনকাম, কিমান ইনকাম হয়, যদি 60,000 হয় 60,000 দিব, যদি 1 লাখ হয় 1 লাখ দি দিব, এইখিনি আপোনালোকে দি দিব। পিছত আহিছে এড্ৰেছ, ঠিকনাৰ প্ৰথম শাৰী, ইয়াতে দিব ভিলেজ, পোষ্ট অফিচ, ডাকঘৰ, পিন নম্বৰ, এইখিনি সম্পূৰ্ণকৈ বহাই দিব। ষ্টেট, ৰাজ্য আছাম, ডিষ্ট্ৰিক্ট কি হয় আপোনালোকৰ ডিষ্ট্ৰিক্টখন ইয়াতে চাব, সম্পূৰ্ণ আছে। আপোনালোকে ইয়াতে সম্পূৰ্ণ চাই কিনে আপোনাৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি দিব। তাৰপিছত মহকুমা আপোনাৰ মহকুমা কি হয় দিব, চাৰ্কুল অফিচ, ৰাজচক্ৰ যি হয় দিব, মৌজা কি হয় দিব, ভিলেজ কি হয় দিব, পুলিচ ষ্টেচন, পোষ্ট অফিচ, পিনৰ যি হয় আপোনালোকে এইখিনি দি দিব। এড্ৰেছ প্ৰুফ আহি গৈছে। এড্ৰেছ প্ৰুফত আপুনি ভোটাৰ ID দিব পাৰে, নতুবা আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডো দিব পাৰে আপুনি। তাৰপিছত আইডেণ্টিটি প্ৰুফ, পান কাৰ্ড যদি আছে পান কাৰ্ডখন দিব পাৰে, বা আধাৰ কাৰ্ডখনো দিব পাৰে, অসুবিধা নাই, ইয়াতে দিব। তাৰপিছত এইখিনি সম্পূৰ্ণ ফিল-আপ কৰি ল'ব, আপোনালোকে চাই শুদ্ধকৈ বহাব, ক'ত কি দিব লাগে শুদ্ধকৈ দিব। ৰাজচক্ৰৰ মাচুল আদায় দিয়া ৰচিদখন আপুনি ইয়াতে ছাবমিট কৰিব লাগিব। চেলাৰী ৰিচিপ্ট, যদি চাকৰি কৰে তেনেহ'লে এইখিনি আপলোড কৰিব। তাৰপিছত আহিছে অন্যান্য নথি পত্ৰ আছে, যদি গাঁওবুঢ়াৰ প্ৰমাণ পত্ৰ এখন আপলোড কৰিব আপুনি, এইখিনি শুদ্ধকৈ দিব। ইয়াতে 500 KB ভিতৰত দিব দিছে। তাৰপিছত ইউজাৰ ফৰ্মখন, যিখন ফৰ্ম আগত কৈছিলোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ সময়ত, সেইখন ফৰ্ম আপুনি সম্পূৰ্ণ ফিল-আপ কৰি ল'ব। ফিল-আপ কৰি কিনে আপুনি আপলোড কৰিব, চাইন কৰিব, নিজৰ কেইখন ডকুমেণ্ট আপলোড কৰিছে দিব, শুদ্ধ চাই ল'ব। যদি 2টা পেজ প্ৰিণ্ট ফৰ্ম কৰিছে 2টা কৰিব, যদি পেজ স্কেন আপুনি কেইটা পেজ স্কেন কৰিছে 4টা কৰিলে 4টা, যদি 6টা কৰে 6টা দিব। ইয়াতে 6টা আছে, আপুনি 6টাও দিব পাৰে। তাৰপিছত আপুনি কেপচাৰ বহাব, তাৰপিছত ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত এনেধৰণে আহি যাবগৈ আপোনাৰ
আহি যোৱাৰ পিছত আপুনি 30 টকা পে' কৰিব লাগিব। ইয়াত আহি গৈছে 30 ৰুপিজ পে' কৰিব। পে' কৰাৰ পিছত এনেদৰে এখন এপ্লিকেশ্যন ট্ৰানজেকশ্যন আই ডি আহি গৈছে, আপুনি চাই ল'ব। এয়াৰ নাম্বাৰ আহি গৈছে, ইয়াতে আছে পে' ইউ মানি। পে' ইউ মানিত ক্লিক কৰিব। ইয়াতে এইখিনি আহি গৈছে, আপুনি সম্পূৰ্ণ চাই ল'ব। ষ্টেট বেংকৰ ডিটেইলছ, এইখিনি প্ৰচেছটো পে' কৰিব চাই ল'ব। আপুনি এখন স্কেন কৰি ৰাখিবও পাৰে, এইখিনি পে' কৰিব। সম্পূৰ্ণকৈ এইখিনি আপুনি ৰাখি থ'ব আপোনাৰ মোবাইলতে হওক। তাৰপিছত আহি গৈছে পে'মেণ্ট অপশ্যন 30 টকা। এতিয়া ৱালেট আছে, এমেজন পে' আছে, পে'টিএম আছে, নেট বেংকিং আছে। আপুনি আপোনাৰ তাত যি আছে হেৰি কৰিব পাৰিব আপোনালোকে চাই ল'ব সম্পূৰ্ণখিনি। যদি UPI CPI পিছত এনেধৰণৰ আপোনাৰ ৰিচিপ্টখন ওলাই আহিব, আপোনালোকে এইখন ৰিচিপ্টখন চাই ল'ব, সম্পূৰ্ণ ছেভ কৰি থ'ব। নহ'লে পিন কৰি কাষ্টমাৰক যদি দিব পাৰে দিব, আৰু যদি নিজে কৰিছে নিজৰ বাবে ছেভ কৰি থৈ দিব। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।